আজি আহিছো কপিলি আমাৰ যি কপিলি ব্লগছ এই কপিলিখনকে লৈ মই ব্লগছটো খুলিছিলোঁ। আজি কপিলিখন দেখাম বুলি আহিছোঁ। মোৰ লগত আছে সেইজন জুন্তি বুলি কয়, সি মোৰ লগত আহিছে, দুইজন গৈছিলোঁ এফালে। এতিয়া আজি আমি কপিলিখন অলপ দেখাম বুলি ভাবিছোঁ আপোনালোকক। এইখনেই হৈছে কপিলি নৈ, চাওক এইখন কপিলি নৈ আমাৰ। আৰু অলপ আগত গৈ বৰপানী সংযোগ হৈছে। সেই বৰপানীখন কেনেকৈ ইয়াৰ লগত সংযোগ হৈছে দেখাম, আৰু বৰপানী নদী য'ত সংযোগ হৈছে সেই ঠাইখিনি দেখাম। এতিয়া আমি আহি আছোঁ আপোনালোকৰ আহি থাকক আমাৰ লগত। এটা কাম কৰিছোঁ নেকি, নদীখনত এৰিব পাৰিছে আপোনালোকো আমাৰ লগত আহিব। আজি আমি আপোনালোকক দেখাব পাই সুখীয়ে হ'ম যে আমি কপিলি ব্লগছ যিটো এপছ খুলিলোঁ, সেই এপছ ৰং হৈছে যিটো আমাৰ ইউটিউব আছে, এই চেনেলটো মানে হৈছে মোৰ ঘৰৰ ওচৰত ইয়াৰ লগতে বৰপানী নদী, সেই বৰপানী আমি দেখাম। এতিয়া আমি কপিলি পাৰে পাৰে আহি আছোঁ। বৰ্তমান কপিলিৰ পাৰে পাৰে আমি গৈছিলোঁ দুইজন ৰহাৰ ফালে গৈছিলোঁ। ৰহাত আমি তাৰ মানে কি গাড়ী মহেন্দ্ৰ মেক্সিমাম গাড়ী চাৰিখনৰ ৰহাটো বেয়া হৈছে, তাৰ ৰিপেয়াৰিংটো লৈ আহিছিলোঁ নাই। এইখন কপিলি চাওক, মই লাহে লাহে চলাই দিছোঁ। এইটো লৈ ভাবিব কপিলি, এই কপিলি মই কাণে কাণে কপিলি কিবা গাইছিলে, ইমান মনত নাই। ৰাংঢালী ছোৱালী মহিমাৰ বুজা তোতা টং টং, কি গাইছিলে আকৌ এবাৰ গাই কপিলি কপিলি ৰাংঢালী ছোৱালী মহিমা বুজা তোতা। আঘোণ মাহৰ ভৈমুনিকা দেখি হয় ডাঙৰ মেলা, মনৰ আশা পুনৰ পাৰ। এইটো এটা কবিতা। এতিয়া আমি দেখাম, আমি পাইছোঁহি সেইখন বৰপানী আজি কপিলিত সংযোগ হৈছে। হেল্ল', আমি সেইখিনি জেগাত অলপ ৰখাম, আমাৰ কেমেৰামেনে দেখাব। এইখন চাওক, সংযোগ হৈছে এই ঠাইতে আহি সেই বৰপানীখন কপিলিৰ লগত সংযোগ হোৱা ঠাইখন। কেতিয়াবা যেতিয়া বাৰিষা পানী বাঢ়ে, কেতিয়াবা কপিলি উঠাই মাৰি দিয়ে, বৰপানী হয় মানে পানী বাঢ়িলে কেতিয়াবা বৰপানী ওলোটাকৈ বাঢ়ে। এইখনেই হৈছে আমাৰ সেই বৰপানী, আৰু এইখন হৈছে কপিলি। আমি পাহাৰৰ দলঙতে কি পাওঁ হওঁ, চাওক সেইখন কপিলিখন দেখাই দিয়ক। এইখনেই হৈছে আমাৰ কপিলি, সিফাল ছাইডটো দেখুৱা, সেই ছাইডটো হৈছে কপিলি আহি আছে, সেইখন হৈছে আমাৰ বৰপানী নদী। দেখিলে? এতিয়া আমি আৰু দেখাম কিবা। আমি গাড়ীৰে কপিলি পাৰ হৈ অহা কাৰণে আমি ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। এইখন দলং হৈ আমি এপাৰ হৈ আহিলোঁ। এইখনে হৈছে কপিলি। আগতে আছিল, আগৰ সেই চুকটোতে আছিল বৰপানীখন লগ লাগিছিল। এতিয়া চাওকচোন, ইয়াত আজিলৈকে আমাৰ দলং হোৱা নাই। মই জুম কৰি দেখাইছোঁ, চাওকচোন খুটা খুটাই থাকে। 2003তে আধা খিলা আজিলৈকে নহ'ল। কিমান দুখ যন্ত্ৰণাৰ মাজেদি আমি পাৰ হ'বলগীয়া হৈছে। এই ল'ৰাজনে তামোল লৈ আহিছে, তেখেতে স্কুলৰ পৰা আহিছে। তেখেতে মানে ৰিজাল্ট ভাল হোৱাৰ কাৰণে আমাক এই বহুত কষ্টৰে তামোল কেইখন খুৱাবলৈ যত্ন কৰিছে। আমি এতিয়া আকৌ অলপ আগত গৈ আমি গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু আমাৰ শিৱস্থান পাহাৰ দেখাম। এতিয়া আমি দুজন কপিলি পাৰ হৈ এতিয়া আমি কপিলি পাৰ হৈ বৰপানী পাৰে পাৰে মাথাউৰি ওপৰে ওপৰে আমি ঘৰলৈ যাম, আৰু ইয়াৰ পৰা দেখাম আমি শিৱস্থান পাহাৰ। এই শিৱস্থান পাহাৰ যদি আপোনালোকক দেখাম আমি, কিন্তু সেই শিৱস্থান
সেই দিনটোলৈ আপোনালোকে অপেক্ষা কৰক, কাৰণ আমি প্ৰতিদিনে এটাকে ভিডিঅ' আপলোড কৰিবলৈ আমি চেষ্টা কৰিম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অসমৰ বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্য, বিভিন্ন মঠ মন্দিৰ, পিকনিক প্লেচ আৰু বিভিন্ন। আপোনালোকে খালি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। এইজন মোৰ লগৰজনে কৈছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ, আপোনালোকে ছাবস্ক্ৰাইব কৰিব। এইখন বৰপানী নদী আমি ভালকৈ দেখাব পৰা নাই, এই বাঢ়ি দি আছোঁ ভিডিঅ'টো। এইখন বৰপানী নদী, আমি মানে কপিলি পাৰ হৈ এতিয়া বৰপানী নদী কাষেৰেদি মাথাউৰি আমি ঘৰলৈ আহি আছোঁ। আমাৰ পাছফালে আছে শিৱস্থান পাহাৰ, ইমান ওখ পাহাৰ। সেই ওখ পাহাৰটোত সেই ওখ পাহাৰটোত শিৱস্থান এটা মন্দিৰ আছে আৰু তাত আছে এটা গুহা, সেই গুহাটো দেখাম আমি আজি। আৰু আমাৰ ঘৰৰ পূবত আছে, আমাৰ ঘৰৰ ঠিক পূবত আছে মা বসুন্ধৰী থান। এই মা বসুন্ধৰী থান হৈছে প্ৰাচীন কালৰ ঐতিহ্যমণ্ডিত বসুন্ধৰী থান। ইয়াৰ আমি বিশেষভাৱে ইয়াৰ বিষয়ে আলোচনা কৰিম আমি বেলেগ এটা ভিডিঅ'ত। এতিয়া আমি বৰ্তমান দেখাই আছোঁ বৰপানী কাষে কাষে অহা ৰাস্তাটো। এতিয়া ৰাস্তাটো মাৰি দিয়া, এই আগত চাব এটা পাহাৰ আছে শিৱস্থান পাহাৰ, তাত প্ৰাচীন কালত এটা শিৱ মন্দিৰ আছিল। সেই পাহাৰটোত এটা গুহা আছে, আমি পিছত দেখাম। এতিয়া আমি আহি আছোঁ ৰাস্তাইদি, আমি দুইজন ৰাস্তাইদি বৰ্তমান আহি আছোঁ। এয়া পাহাৰটো যাতে দেখা পায় তেনেকৈ ভিডিঅ'টো মাৰিব। এয়া চাওক, ঠিক সেইফালে দেখাই দিয়ে, এই বৰপানী পাৰত এইবোৰ মানুহৰ জনবসতি। এখনফালে মাৰা। এতিয়া আমি এই প্ৰথম আমি আপোনালোকে যিটো পাহাৰ দেখিছে, এই পাহাৰ এটা দেখিছে, এই পাহাৰটো হৈছে বসুন্ধৰী থান আছে তাৰ পূবত। ইয়াৰ পৰা ভালকৈ দেখা নাযায়, এইটো শিৱস্থান পাহাৰ দেখাই দিয়া, এই মাজৰ পাহাৰটো দেখাই দিয়া। এইটো হৈছে শিৱস্থান পাহাৰ, শিৱস্থান পাহাৰ। ইয়াত এটা গুহা আছে, এই পাহাৰটো দেখাত দেখিছে আপোনালোকে তেনেকৈ, কিন্তু ইয়াত উঠিলে নাই কমেও 1 ঘণ্টা লাগিব। এই পাহাৰটো আমি দেখামগৈ এদিন কৈ দিয়ক। আৰু এই পথাৰখন দেখুওৱা, এই পথাৰখন বৰ্তমান ধান কাটি ঘৰ শেষ হৈছে। এতিয়া আপোনালোকক কি কওঁ, কেনেকৈ সেইটো আপোনালোকক পিছতে দেখাবলৈ আমি পাইমুখী হৈছোঁ। এইটো হৈছে শিৱস্থান পাহাৰ, শিৱস্থান পাহাৰটো জুম কৰি দিব পাৰিবি নেকি? ৰাখি দিছোঁ গাড়ীটো, এনেকৈ দুইখন হাতে ধৰি পেলাই অলপ জুম কৰি দিয়াচোন। শিৱস্থান পাহাৰটো, সেইটো শিৱস্থান পাহাৰ। সেই গাঁওখনেই হৈছে আমাৰ গছপৰা কাকতি গাঁও, আমি তাত বাস কৰোঁ। আচলতে কপিলিখনৰ কাৰণতে আমি আমাৰ ঘৰলৈ অহা যোৱা কৰাত আমাৰ যাতায়াতটো বহুত অসুবিধা। 2003তেই আধাৰশিলা স্থাপন হৈ আজিলৈকে দলং নহ'ল, বহুত দুখ যন্ত্ৰণাৰে আমাৰ জীৱনটো পাৰ হৈছে। সেইফালে আছে এখন বৰপানী নদী, বৰপানী নদীখনৰ কাষে কাষে এইটো মাথাউৰি। এতিয়া আমি গৈ আছোঁ ঘৰলৈ। হৈছে গাঁৱলী বিল, বিলখন দেখাই দিয়া। ইয়াত মাঘৰ বিহুৰ দিনাখন আগতে সকলো আমাৰ মানে অঞ্চলটো সকলো মানুহে এই বিলখনতে মাছ মাৰি মাঘৰ বিহুৰ গাৰোৱনীবোৰো আহে। অঁ, গাঁৱনীবোৰে বেছি আহে, সেইকাৰণে গাঁৱনীবিলাক। এই গাঁৱলী বিল হৈছিল আগতে, ইয়াতে বিভিন্ন অঞ্চলৰ বিভিন্ন মানুহ আহি ইয়াতে মাছ মাৰি। এইটো হৈছে বসুন্ধৰীলৈ যোৱা পথ, পকী ৰাস্তা। বসুন্ধৰী থানত বিৰাট মহাত্মা আছে, প্ৰাচীন কালৰ এটা মন্দিৰ। ইয়াৰ বিষয়ে আমি পিছত দেখাম। এইটো ৰাস্তা দেখা দিয়া, ৰাস্তাটো এইটো ৰাস্তা বসুন্ধৰীলৈ যায়। এতিয়া আমি আমাৰ এইটো ৰাস্তাই আমি ঘৰলৈ যাম। এতিয়া আমি ঘৰলৈ মাৰিছা মাৰিয়ে থাকোঁ কি কম, ৰেচিং খেলিছ বিচাৰিছ। আমাৰ ঘৰ পাবলৈ বাধ্য হ'লোঁ, এইটোৱে আমাৰ ঘৰ। এতিয়া তুমি ইমানতে ৰাখি দিয়া।